ৰাতিপুৱা এনেকৈ হাওৰা ষ্টেচন পালোহি। হাওৰা ষ্টেচনত গোটেইখিনি মানুহ লগ হৈ ইয়াত দেখিছে সকলোখিনি আহিছে। পুৰা গাঁও উঠি অহা যেন লাগিছে। আৰু এনেকৈ আহি ৰৈ আছোঁ, কাৰণ বাহিৰতো আন্ধাৰ হৈ আছে, অলপ পোহৰ হোৱাৰ পিছত হোটেলত যাম। আৰু ইয়াত দেখিছে ইডেন গাৰ্ডেন ষ্টেডিয়াম, আৰু আমি গৈ আছোঁ তাত কি দেখা পাওঁ চাই। আমি এখন ইডেন গার্ডেনে আছি। আৰু আপনাদের দেখছি যে পিছে অনেক মানুষ আছে, অনেক বাচ্চা আছে। তো সবাই বাচ্চায় টাইকান্ডো খেলতে লাগবো কালকে। তো আজকে আসি। তেতিয়া অলপ বাঙালী মই একচুৱেলি ক'ব নাজানো, কিন্তু তেতিয়া ক'বলৈ চেষ্টা কৰিলোঁ, অলপ বেয়া নাপাব দেই। এইবিলাক ঠাই যে দেখিছে ইমান চাফ চুথৰা লাগিছে, কিন্তু যদি আপুনি কোনোবা এটা গলিত যায় ইমান লেতেৰা মানে আপোনাৰ বস্তু খাবলৈ মানে ঘিণ লাগে, ইমান লেতেৰা। অনুশীলন কেন্দ্ৰ ক্ষুদিৰাম, ইয়াতে আহিছোঁ। চাওঁ ভিতৰত ইয়াতে টাইকান্ডোৰ হেৰি চলি আছে। কালি টাইকান্ডো চেম্পিয়নশ্বিপ ইয়াতে হ'ব। ইয়াতে বৰ্তমান আজি জোখমাখ হ'ব। আহিছে গাৰ্জেন। কালি দেখাম টাইকান্ডোৰ আপোনাৰ যি খেল চলিব, মই সম্পূৰ্ণ দেখাম। গতিকে আজি আৰু জোখমাখ চলিব, চাই থাকক, মই দেখুৱাই আছোঁ বাৰু। আৰু কালি ইয়াতে মেইন গেম হ'ব, আৰু পুৰস্কাৰ চব ইয়াতেই দিব। আৰু তাৰপিছত এইফালে আজি আকৌ জোখমাখ লৈ আছে সকলো ল'ৰা ছোৱালীৰ। আৰু এইবিলাক দেখিছেনে, পূৰা গেঞ্জি পিন্ধি আছে। ৱেইট কম হ'লে মানে অলপ বেছি ভাল, সেইটো কাৰণে ৱেইট কমিবৰ কাৰণে আৰু চোলা তোলা খুলি জোতা চোতা খুলি এনেকৈ লাইন ধৰি আছে, জোখমাখ লৈ আছে। এনেকৈ হোটেলৰ ৰুমত আহি পালোঁ। বাকী ভিডিঅ' কালি দেখা পাব। আৰু ইয়াতে ঠাণ্ডা তেনেকৈ নাই, এতিয়া 7:15 হ'ল। আমাৰ সেইফালে যে ঠাণ্ডা, ইয়াতে তেনেকৈ ঠাণ্ডা নাই বাৰু। যে নহওক, বাকী ভিডিঅ' কালি দেখাবলৈ চেষ্টা কৰিম। আজিলৈ